আজি বনাইছে বাটাৰ নান, ছাগলী মাংস, লগতে আছে পিঁয়াজ আৰু নেমু। বঢ়িয়া, কি মজা। আপোনালোকে সকলোৱে এইটো ক'ৰবাত বিয়া সবাহতো নান খায়, কিন্তু এনেইতো ঘৰত নাখায়, ভাতে খায়। মেইন ভাতে 3 সাঁজমান খায়। গতিকে এসাঁজ ভাত বাদ দি আপোনালোকে যদি নান বনাই খায় খুব ভাল লাগিব। তো গাইজ খোৱাই জীৱন ইউটিউব চেনেলৰ 6 নম্বৰ কিমান আছিল 6 নম্বৰটো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গম পাইছে যে আজি আপোনালোকৰ বাবে নতুন ৰেচিপি এটা লৈ আহিছোঁ। আৰু ৰেচিপিটো হ'ল যে থাম্বনেইল চাই নিশ্চয় গম পাইছে যে আজি বনাব ওলাইছোঁ বাটাৰ নানৰ লগত মটন। তো বাটাৰ নান কেনেকৈ বনায়, হোমমেড মানে ইউজিং টাৱা ইউজ কৰি কিনে বাটাৰ নান কেনেকৈ বনায়, আৰু মটনটোতো নৰ্মেল মটন বনাম, কেনেকৈ কি বনায় সকলোবোৰ দেখাম। চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। তাৰ লগতে আজি মানে ভিডিঅ'টো ৰাতি শ্বুটিং কৰি আছোঁ, বৰ্তমান দিনত নহয়। ভিডিঅ'ৰ কোৱালিটিটো অলপমান ডিফাৰেঞ্চ পাব পাৰে, আগৰ ভিডিঅ'তকৈ কোৱালিটিটো অলপমান ডিফাৰেঞ্চ পাব পাৰে, তো সেইটো কম্প্ৰমাইজ কৰিব। তো আজি ৰাতি খাম না, সেইকাৰণে ৰাতি শ্বুটিং কৰি আছোঁ। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। তো গাইজ আজি মানে ৰেচিপিটো বনোৱাৰ আগতে কি কি যোগাৰ লাগিব, মানে কি কি বস্তু লাগিব, সেইখিনি বস্তুখিনি মই দেখাই দি আছোঁ প্ৰথমৰ পৰা। প্ৰথমতে লাগিব আপোনাৰ নান বনাবৰ কাৰণে এইটো আছে ময়দা লাগিব নান বনাবৰ কাৰণে, বাটাৰ নান। আৰু ময়দাৰ লগতে যিহেতু বাটাৰ নান বনাম সেইকাৰণে লাগিব বাটাৰ 100 গ্ৰাম আনিছোঁ। ইমান নালাগে বাৰু, আধামান হ'লেও হৈ যাব, হ'লেও 1 পেকেট লৈ আহিছোঁ। নেক্সট হ'ল মটন বনাবৰ কাৰণে মটন আছে ইয়াতে আধা কেজিমান আছে মটন। আৰু মটনত ইয়াতে কাশ্মীৰী মিৰ্চ, নিমখ, হালধি এইবিলাক চব, তেল, এইটো আমাৰ মেৰিনেট কৰি থৈছোঁ, আধা ঘণ্টা মেৰিনেট কৰিব লাগে। তাৰ লগতে এটা কথা ক'ব পাৰিছোঁ যে এইটো ময়দাটো এনেকৈ মানে মাৰি কিনে আধা ঘণ্টামান থৈ দিব লাগে। মানে এটা আধা ঘণ্টামান থৈ দিছোঁ, আধা ঘণ্টামান হোৱাৰ পিছত মানে নানটো বনাম। তাৰ লগতে আছে পিঁয়াজ, এইটো পিঁয়াজ কাটি লৈছোঁ বঢ়িয়াকৈ 3টা পিঁয়াজ। তাৰ লগতে বিলাহী আছে, তিনিটা বিলাহী কাটি লৈছোঁ। তাৰ লগতে আছে ইয়াতে আদাটো পেষ্ট কৰি লৈছোঁ। আদা পেষ্টৰ লগত এটা গোটা নহৰু এটা লাগে, মানে নহৰুটো মানে পেষ্ট কৰিব নালাগে, গোটা নহৰু দিব লাগে। চ' আদাটো পেষ্ট কৰিছোঁ আৰু গোটা নহৰুটো লৈছোঁ। তাৰ লগত আছে গৰম মছলা, গোটা গৰম মছলা, মানে গুড়াটোতকৈ গোটাটো বেছি ভাল লাগে, সেইকাৰণে চব গোটা গৰম মছলা লৈছোঁ। এইখিনি বেছি যোগাৰ নালাগে। আৰু নিমখ হালধিটো চবতে লাগে, সেইকাৰণে এইটো বস্তু দেখুৱা নাই। নিমখ হালধি লাগিব আৰু তেলটো লাগিব। তো এতিয়া লাহেকৈ যাই পাকঘৰত যাম, যাই কিনে ফাৰ্ষ্ট মটনটো বনাই ল'ম। মটনটো বনোৱাৰ পিছত নানটো বনাম। নানটো যিহেতু এইটো মানে ময়দাখিনি আধা ঘণ্টামান যিহেতু থ'ব লাগিব, চ' আধা ঘণ্টা সময়খিনিত মানে মটনটো বনাই লওঁ, তাৰপিছত নানটো বনাম। তো চাই থাকিব। আৰু যদি ফেচবুকত চাই আছে শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰিব পেজটো, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। তো চাই থাকিব গাইজ। এবাৰ মানে মটনটো মই বনাম কুকাৰত, মানে কুকাৰত বনালে অলপমান টেষ্টি হয় আৰু সোনকালে হয়। তো কুকাৰত বনাই আছোঁ, কুকাৰত বনাম আজি মটনটো। এইটো মটন ৰেডি হৈ আছে, কুকাৰত বনাম। তাৰ লগতে গৰম মছলা, পিঁয়াজ, বিলাহী চব ৰেডি হৈ আছে। এইটো আধা ঘণ্টামান থ'ব দিছোঁ, আধা ঘণ্টা থোৱাৰ পিছত ৰেডি হ'ব। তাৰপিছত এইটো আদা আৰু নহৰুটো আছে। তেলটো দি দিলোঁ, তেলটো দিয়াৰ পিছত ফাৰ্ষ্ট দিম বিলাহী আৰু পিঁয়াজ, মানে বিলাহী আৰু পিঁয়াজখিনি ভালকৈ ভাজিব লাগিব। ভজাৰ পিছত বাকীখিনি হ'ব। তাৰ লগতে এটা বস্তু, তেলখিনি গৰম হোৱালৈকে এটা বস্তু দেখাই দি আছোঁ মই। এই বস্তুটো নহৰুটো যে মানে আদা পেষ্ট কৰি কি নহৰুটো মানে গোটাকৈ দিলে মানে টেষ্টটো বেলেগ টাইপৰ হয়। আপোনালোকে মানে ঘৰত যেতিয়া মাংস বনাব নহৰুটো গোটাকৈ দি চাব এবাৰ, আদাৰ লগত নহৰুটো গোটাকৈ দি চাব, মানে টেষ্টটো মানে বেলেগ টাইপৰ টেষ্ট এটা হয়। এইটো চব ট্ৰাই কৰি যাব ঘৰত, মই যেনেকৈ দি আছোঁ এতিয়া। তো গাইজ মাংস আৰু বিলাহী পিঁয়াজখিনি দি দিলোঁ, মানে দিয়াৰ পিছত এতিয়া সিজিব লাগিব অলপমান, যিহেতু ছাগলী মাংস মানে সিজোতে অলপমান টাইম লাগে। চ' এটা কাম কৰিব পাৰে, হুইচেলটো ওলাই কিনে অলপমান মাৰি কিনে অলপমান ল' ফ্লেমত অলপমান এনেকৈ থৈ দিব। হুইচেলটো খুলি থৈ দিব, খুলি কিনে অলপমান থৈ দিব, মানে বিলাহী আৰু পিঁয়াজখিনি পূৰা বঢ়িয়াকৈ গলি যাব। তাৰ লগতে ছাগলী মাংসখিনি সিজিব মানে। তো এনেকৈ দি দিলোঁ, এতিয়া অকণমান হৈ লওক, সিজি লওক। মানে এতিয়া মাংসখিনি ভাজি আছে, মানে বৰ্তমান আধামান ভাজা হৈ গ'ল। তাত এতিয়া মই বস্তু দিম, মানে যোনটো আদা পেষ্ট আছিলে আদা পেষ্টটো দিম। তাৰ লগতে গোটা গৰম মছলাখিনি আছিল, গোটা গৰম মছলাটো দিম আৰু গোটা নহৰুটো দিম। মানে গোটা নহৰুটো ভালকৈ পূৰা ভাজিব লাগিব, ভাজা যাব লাগিব আৰু সিজিব লাগিব, তেতিয়াহ'লে পূৰা নহৰুৰ যিটো ফ্লেভাৰ পায় না, আল্টিমেট ফ্লেভাৰ। চ' গোটা নহৰু, আদা আৰু গৰম মছলা, গোটা নহৰু ডাইৰেক্ট
তো আপোনালোকে মানে বিশেষকৈ মটন মানে ছাগলীৰ মাংস বনালে এনেকৈ মানে বেছি যদি কোৱান্টিটি থাকে মানে 1 কেজি 1.5 কেজিমান যদি ছাগলী থাকে তেনেহ'লে 2টা গোটা নহৰু দিব আৰু যদি আধা কেজিমান থাকে অলপমান থাকে তেনেহ'লে এটা গোটা নহৰু দিব তো আজি মই আধা কেজি আছে সেইকাৰণে এটা গোটা নহৰু দিছোঁ বেছিকৈ থাকিলে বেছিকৈ দিব তো এনেকৈ দি চাব এবাৰ মানে ফ্লেভাৰটো বেছি মানে ভালকৈ পোৱা যায় মানে তো গাইজ মটন মোটামুটি ৰেডি হৈ গ'ল এইটো নহৰু চাপ পূৰা বঢ়িয়াকৈ সিজি গৈছে ব্লাৰ হৈ যায় কেৱল মুচি লওঁ কেৱল ব্লাৰ হৈ যায় পচৰক লৈ নিলে নহৰু পূৰা বঢ়িয়াকৈ সিজি গৈছে আৰু এইবিলাক মাংস বঢ়িয়াকৈ সিজি গৈছে তো মোটামুটি ৰেডি মটন ৰেডি হৈ গ'ল আপোনালোকে দেখিলে মটন ৰেডি হৈ গ'ল কুকাৰত বনালে মানে মোটামুটি 15-20 মিনিটমানত পূৰা ৰেডি হৈ যায় মানে সোনকালেও হয় আৰু টেষ্টিও হয় তো ট্ৰাই কৰি চাব পাৰে এবাৰ এতিয়া আধা ঘণ্টা মানে মোটামুটি হৈ গ'ল আৰু এতিয়া এইখিনি ময়দাটো দি নান বনাব লাগে নান বনাবৰ কাৰণে বাটাৰটো ৰেডি কৰি থৈছোঁ নান চান হৈ যোৱাৰ পিছত যেতিয়া নান কমপ্লিট হ'ব বনোৱা তাৰপিছত বাটাৰটো সানি দিলে হৈ গ'ল সেইকাৰণে বাটাৰটো থৈ দিছোঁ নান বনাব লাগে তো আজি টাৱাত বনাম নান তো কেনেকৈ বনাই কেনেকৈ কি কৰে মই দেখাই দিছোঁ তো গাইজ নানটো বনাবৰ কাৰণে যোনটো নান আছে এইটো নানটো বনাবৰ কাৰণে ইয়াতে অকণমান পানী অকণমান মানে লগাই ল'ব লাগে পানী অকণমান লৈ ল'ম বাতি এটাত তো গাইজ এখন হ'ল নান বোলে তো গাইজ এখন হ'ল নান আৰু নানটো বনাবৰ কাৰণে আপোনালোকে অলপমান পানী লৈ ল'ব এনেকৈ বাতিত মই টাৱাখন যিহেতু টাৱাত বনাম আৰু টাৱাত নানটো দিলে মানে উল্টা দিব নোৱাৰি যেনেকৈ ৰুটি বনালে যেনেকৈ আমি উল্টাই দিওঁ নানটো উল্টা দিব নোৱাৰি সেইবাবে কেনেকৈ বনাই মই দেখাই দি আছোঁ ফাৰ্ষ্ট পানী লৈ ল'ব পানীটো এনেকৈ মুচি ল'ব এটা চাইডত মুচি ল'ব দুটা চাইডত নহয় এটা চাইডত বঢ়িয়াকৈ এনেকৈ পানী দি মুচি ল'ব মুচি লৈ পেলাই বঢ়িয়াকৈ টাৱাত দি দিব টাৱাত দি দিব টাৱাত দিয়াৰ পিছত অলপমান সিজিব দিব ইয়াতে চামুচ এখন লৈ ল'লোঁ যিহেতু মানে নানখন উল্টা দিব নোৱাৰি সেইবাবে মানে টাৱাত বনালে টাৱাখনে উল্টা দিব লাগে কেনেকৈ দিব লাগে মই দেখাই দি আছোঁ বঢ়িয়াকৈ ইয়াতে গেছটো কমাই ল'লে আমাক গেছটো কমাই কিনে টাৱাখন বঢ়িয়াকৈ উল্টাই কিনে পুৰা সিজিব দিব বঢ়িয়াকৈ তলফাল দি এনেকৈ মই দেখাই দি আছোঁ দেখিবলৈ পাইছেনে বঢ়িয়াকৈ সিজি আছে ভিতৰত উল্টাকৈ এতিয়া চাওক এৰি অহাৰ পিছত বঢ়িয়াকৈ এনেকৈ সিজিব দিব নান মোটামুটি ৰেডি এইটো চাওক ওচৰৰ পৰা দেখাই দিয়া এবাৰ তো নান ৰেডি কৰা মোটামুটি এইকেইটা হ'ল আমাৰ নৰ্মেল নান আৰু যদি আমি যিহেতু মই কৈছোঁ যে বাটাৰ নান বনাম বুলি সেইকাৰণে বাটাৰ লাগিব এতিয়া নানকেইটা বাটাৰি কৰিম বঢ়িয়াকৈ কেনেকৈ কৰিম এনেই নৰ্মেলি বাটাৰটো গৰম নানত এনেকৈ পূৰা ব্ৰাছেদি বা হাতেদি এনেকৈ মুচি দিলে হৈ যায় কিন্তু মই টাৱাত গৰম কৰি বাটাৰ দিম তেতিয়া আৰু বেছি বেলেগ ফ্লেভাৰ এটা আহিব মানে এখন বঢ়িয়াকৈ দি দিম ইয়াতে বাটাৰত অলপমান গৰম হৈ গ'ল তো গাইজ আমাৰ মাংস ৰেডি ইয়াতে আছে ছাগলীৰ মাংস পূৰা 1 বাটি তাৰ লগতে ইয়াতে সাজি দিছোঁ বৰ্তমান সৰু বাটি এটাত 2খন আছে বাটাৰ নান নেমু আৰু পিঁয়াজ নানৰ লগত যিহেতু নেমু আৰু পিঁয়াজ মেণ্ডেটৰী হয় তো নেমু আৰু পিঁয়াজ আৰু নান চান এইবিলাক আছে লাহে লাহে খাই থাকিম আৰু বহুত দিন মানে লাষ্ট ভিডিঅ'ত দেখা পোৱা নাছিল মাক আজি লৈ আহিছোঁ মানে টেষ্ট কৰিবৰ কাৰণে নান টেষ্ট কৰিব আজি তো এবাৰ ট্ৰাই কৰিছা কেনেকুৱা হৈছে ফাৰ্ষ্ট দে বাটাৰ নান এয়া মোৰ সন্মুখত বাটাৰ নান লগতে ছাগলী মাংস পিঁয়াজ আৰু নেমু আছে এতিয়া মই অকণমান ট্ৰাই কৰি চাম কেনেকুৱা হৈছে আমি গোন্ধৰে বনাইছে কেনেকুৱা হৈছে চাওঁ আমাৰ ছাগলীৰ জোৰ অকণমান লৈ খাওঁ কেনেকুৱা টেষ্টি হয় চাওঁ বঢ়িয়া কি মজা বাপ্পা ৰিয়েকশ্যন কেতিয়া খায় ভালকৈ খাব পৰা নাই বোধহয় আৰু কৈ আছে মজা বুলি এতিয়া এইবিলাক মাংস খাইছোঁ কেনেকুৱা টেষ্টি হয় বঢ়িয়া
বঢ়িয়া টেষ্টি, কি মজা খাই লাগিছে, খাই বহুত ভাল লাগিছে। আপোনালোক সকলোৱে এইটো ক'ৰবাত বিয়া বা নাম খায়, এতিয়া এনেইতো ঘৰত নাখায়, ভাতে খায়, মেইন ভাতে 3 সাঁজমান খায়। গতিকে এসাঁজ ভাত বাদ দি আপোনালোকে যদি নান বনাই খায় খুব ভাল লাগিব। কিন্তু মই ছাগলী মাংস খাব পৰা নাই, গুঞ্জনে আজি ছাগলী মাংস বনাইছে। আপোনালোকেতো মুৰ্গী মাংস খায়, গতিকে মুৰ্গী মাংসৰ সৈতে বনাই খাব পাৰিম, খুব ভাল লাগিছে খাই। আপুনি ঘৰতে বনাই খাবচোন, আপোনালোকে খুব ভাল লাগিব খাই, খুব মজা লাগিছে। তো গাইজ বাটাৰ নান আৰু ছাগলীৰ মাংস পুৰা ৰেডি হৈ আছে। এতিয়া বহুত কেইবিধ বনাইছোঁ, মানে মই বহুত বনাইছোঁ বাটাৰ নান, কিন্তু মই ফাৰ্ষ্ট মায়ে ট্ৰাই কৰি চালে, তাৰপিছত মই এবাৰ ট্ৰাই কৰি চাওঁ কেনেকুৱা কি হৈছে। নিজে বনাইছোঁ যিহেতু নিজে এবাৰ ট্ৰাই কৰি চাওঁ কেনেকুৱা কি হৈছে। তো বাটাৰ নান অলপমান লৈ লওঁ, নান অলপমান লৈ পেলাই নানৰ লগত যেন পিঁয়াজ মেণ্ডাটৰি হয়, পিঁয়াজ 1 পিচ লৈ লৈছোঁ, লৈ পেলাই গ্ৰেভি, ছাগলীৰ গ্ৰেভি। মজা হৈছে। যোনটো মই কৈছিলোঁ বনোৱাৰ টাইমত যে কৈছিলোঁ নহৰুটো পূৰা গোটা গোটা দিব, নহৰুৰ এটা ফ্লেভাৰ পাব এক্সট্ৰাকৈ। তো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, মজা ফ্লেভাৰ এটা আছে। তাৰ লগতে মই এতিয়া 1 পিচ মাংস ট্ৰাই কৰি চাওঁ কেনেকুৱা কি হৈছে, সিজিছে নে ভালকৈ সিজিছে নে নাই। ভাল চাই 1 পিচ লওঁ। পূৰা চফ্ট হৈছে, মানে মাংসখিনি পূৰা গলি যোৱা টাইপৰ হৈ গৈছে। চাওক দেখিবলৈ পাইছে, মই ওচৰতে দেখাই দিয়া মাংসৰ পিচ দেখিছে ন, পিচ মাংস পিচ আল্টিমেট। নান আৰু পিঁয়াজৰ কম্বিনেশ্যন যোনটো থাকে, নান পিঁয়াজ আৰু মাংস। আপোনালোকে মাটনৰ জেগাত চিকেনো খাব পাৰে, চিকেন নানৰ লগত মানে চিকেনটো খাই বেছি ভাল লাগে। কিন্তু আমাৰ যিহেতু চিকেন নাখায় সেইকাৰণে মটন বনাইছোঁ আজি। তো মজা। তো গাইজ আপোনালোকে দেখিলে বাটাৰ নান বনালোঁ, মটন বনালোঁ, মায়ে খাই দেখালে আৰু মই খাই দেখালোঁ কেনেকুৱা কি হয় আৰু কেনেকৈ কি বনাই সকলোবোৰ দেখালোঁ। কিবা যদি সুধিব লগা কুৱেশ্যন থাকে তেনেহ'লে কমেণ্ট কৰি জনাব, আৰু ফেচবুকত যদি চাই আছে শ্বেয়াৰ কৰিব, আৰু পেজখন ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। নতুন নতুন ভিডিঅ' লৈ আহি থাকিম। আৰু আপোনালোকে যদি কিবা ৰেচিপিৰ বিষয়ে জানিবলৈ বিচাৰিছে তেন্তে মোক ইনষ্টাগ্ৰামত মানে কণ্টেক্ট মানে মেছেজ দিব পাৰে। ইনষ্টাগ্ৰাম আইডি মানে ডেছক্ৰিপশ্যনত আছে। তাৰ লগতে যদি কিবা কিবি নিউ আইডিয়া যদি আপোনালোকৰ লগত আছে যে এইটো বনাব পাৰি সেইটো বনাব পাৰি, তো কমেণ্ট কৰি জনাব ভিডিঅ'ত। মই এনেকুৱা ৰেচিপি মানে নেক্সট ভিডিঅ'ত আনিবলৈ ট্ৰাই কৰিম। তাৰ লগতে মজা মজা ফুড চেলেঞ্জ আহি আছে গাইজ, মজা বহুতৰ লগত কলাবৰেশ্যন কৰিম আৰু ফুড চেলেঞ্জ কৰিম, মানে নেক্সট আহি আছে। তো সকলোৱে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব। তো আজিলৈকে ইমানেই, বাই বাই। নেক্সট ভিডিঅ' অতি শীঘ্ৰে আহি আছে, বাই বাই।